এই বাপি এখন ফাঁচিছোঁ। নমস্কাৰ বন্ধুসকল, আজি মানে মোৰ পুখুৰীটো মানে মাছখিনি কিমান ডাঙৰ হৈছে আৰু আছেনে নাই তাকে চাম। মানে এই মুচুৰিখন লৈ আছোঁ, মাৰি চাম মাছ আৰু কিমান ডাঙৰ ডাঙৰ হৈছে তাকে চাম আৰু চাই থাকক ভিডিঅ'টো কিমান ডাঙৰ হৈছেনো মাছ। আপোনালোকেও চাওক, ময়ো চাই দিওঁ কিমান ডাঙৰ হৈছে। যাবা ন বেছি ডাঙৰ হোৱা নাই কিজানি। এজনী কি মাছ? শুকোৱা নহয় কিন্তু ৰঙা ৰঙা মাছটো কিনিছে, সেইকেইজনী ভাল হৈছে। এইকেইজনী মাছ অনা হয় ভাল আছিলোঁ। এয়া ভকুৱা চাচোন কি হৈ আছে। এইকেইজনী খাব নাজানা, এয়া আনা ভাই থাকিল। আনাতকৈ অকণমান ডাঙৰ হৈছে। এইটো ৰাৱণ। চুবাং নেকি? গাছ কাপৰ চাইজ গাইছ দেখা পালে মাছ কিজানি কিমান ডাঙৰ ডাঙৰ হৈছে। মানে বেছি ডাঙৰ ডাঙৰ হোৱা নাই, হৈছে কিন্তু সমানে ডাঙৰটো হোৱা নাই। আৰু বেপাৰীটোৱে ঠগিলে চাগে আমাক। কি মাছ দিলে আৰু কেইজনীমান ডাঙৰ হৈছে, কেইজনীমান সৰু হৈ আছে। তাতে এতিয়া আৰু ই মাৰিব নাজানে, জালখন ধৰিব নাজানে, ওপৰে ওপৰে লৈ আহে। মানে মাছখিনি গোটেইখিনি মাছ নুঠিলে। তাৰপাছতে এতিয়া আৰু বেলেগ এদিন মাৰি চাম। আৰু পুখুৰীটো পানী কমি গ'ল, এতিয়া পানী দিব লাগিব। পানীটো দি দিম আৰু এতিয়া মুচুৰিখন ৰ'দত শুকুৱাই থৈছোঁ বহাই পেলাই। আৰু বেলেগ এদিন দেখাম আৰু কিমান ডাঙৰ ডাঙৰ হয় মাছ। আছে মাছ সৰহকৈ মাছ এৰি দিছিলোঁ। মানে সৰু সৰু চাইজত একে আঙুলটো চাইজৰ মাছ কিনি আনিছিলোঁ। মানে 7 কেজি কেজি চিষ্টেমহে মাছটো দিয়ে। তাৰমানে হেৰিত যিখন দোকানৰ পৰা আনিছিলোঁ মই, জাগিৰোড কি কয় চেনিমাৰি বুলি কয় নেকি, তাৰপৰা আনিছিলোঁ মাছটো। এইবাৰ মানে সমানে মাছটো ডাঙৰ হোৱা নাই, সমানে খাব পাৰিছিল দানাটো, কিন্তু তথাপি সমানে ডাঙৰ নহ'ল। কি হ'ল নাজানো আৰু, কি বেমাৰ লাগিল, কিন্তু সমানে চাইজ ডাঙৰ নহয়। কোনোবাখিনি সৰু হৈ আছে, কিনি অনা ভাই আছে মানে, কোনোবাখিনি বঢ়িয়া ডাঙৰ হৈছে।